অসমত কিমান মানুহ মৰি গ'ল অসমীয়াই অসমীয়াক মাৰি আছে কোনোবাই মাটিৰ বুকুৰ কুলাৰ কুদাং কৰিব পাৰিছে সেইজন ব্যক্তিয়ে গাঁত খান্দি থৈছে আগৰ আগদিনা ৰাতি গাঁত খান্দি থৈছে আমি গুলি শুদ্ধহে শুনিছোঁ তাৰপিছত আকৌ বৰ্ণালী অসমৰ খাৰা কৰোৱা হ'ল চবৰ আগতে সংবিধানক উলংঘা কৰিছে গতিকে হেৰিয়ক বৰ্ণালী অসমক বিধি বিধানভাৱে মৃত্যুদণ্ড দিয়া হৈছে 1 মিনিট সময় তেখেতকো দিয়া হয় 1 মিনিট সময়টো তেখেতেও ব্যৱহাৰ নকৰে নাই বুলি কয় আৰু লগালগ তেখেতকো ধৰি পেলাই সেই য'ত গাঁত খান্দি থৈছে গাঁত খান্দি থকা জেগালৈ লৈ যোৱা হ'ল আমি গুলি শব্দহে শুনিবলৈ পাইছোঁ এটা সংগঠন এখন ৰাষ্ট্ৰৰ এটা সংবিধান থাকে সংবিধানৰ অধীনত বহু কিছু বা বিশেষকৈ আইনৰ বিচাৰ প্ৰক্ৰিয়াবিলাকো থাকে এটা সংগঠন এটা সহস্ৰ সংগঠন এই সংগঠনৰ 40টা বছৰ বা 44টা বছৰ অতিবাহিত কৰিছে সংগ্ৰামৰ যোগেদি এখন ইয়াৰো এই সংগঠনৰো এখন সংবিধান আছে এই সংবিধানৰ ভিতৰত আইনৰ ব্যৱস্থা আছে দুখীক কেনেকৈ শাস্তি দিব লাগে আৰু কি শাস্তি পাব পাৰে কি অপৰাধ কৰিলে কেনেকুৱা শাস্তি পাব পাৰে আমাৰ সংবিধানত স্পষ্টকৈ লিখা আছে যেনেকৈ ভাৰতীয় সংবিধানত ভাৰতীয় নাগৰিকসকলে যিসকল দুখ কৰে অপৰাধ কৰে সেইসকলকতো সজা প্ৰয়োজন আছে আমি কিছুমান সাংবাদিকেও জানে যে ঘটনাটো আমি এনেকুৱা মৃত্যুদণ্ড দিব লগা পৰিলে আৰু যিটো মানে পলমৰ কথা কৈছে আমাৰ কিছু বাধ্যবাধকতা আছেতো আমাৰ হেৰি কৰিব লাগিব এই হিৰিবিলাকত বৰুৱা ডাঙৰীয়া আপুনি সাংবাদিকক জনাইছে ব্যক্তিগতভাৱে আপুনি কাৰোবাক জনাইছে মই এইটো মানি লৈছোঁ কিন্তু আপোনালোকে যিকোনো ধৰণৰ কাৰ্যক্ৰমণিকা হ'লে আনুষ্ঠানিকভাৱে মেইল কৰে প্ৰতিটো সংবাদ মাধ্যমলৈ আপোনালোকে প্ৰতিলিপি পঠিয়ায় পৰিয়ালকেইটাক অন্ততঃ সেইখিনি জনোৱাৰ নিম্নতম কথাখিনি নাছিলনে এইটো আগৰ পৰা এইটোতো আমাৰ গতানুগতিকভাৱে চলি আহিছে আগতেও যিসকলক মৃত্যুদণ্ড দিয়া হয় আমি কেতিয়াও জনাই নিদিওঁ আৰু যিবিলাক ধৰক আমি এতিয়া প্ৰথমে আমাৰ হিবিবিলাকত চাৰ্কুলেশ্যন কৰিব লাগিব আজি যে এই নটিফিকেশ্যন এটা আপোনালোকে বোধহয় আমাৰ হিবিবিলাকৰ অৱস্থানবিলাক নাযায় আৰু যি কাৰণে আমি হিবিবিলাকত সম্পূৰ্ণ তেনেকৈ মানে হেৰি কৰিবলৈ নটিফিকেশ্যন দিব পৰা নাই বা জাননী প্ৰকাশ কৰিব পৰা নাই কাৰণটো যে এটা কেম্পৰ পৰা অন্য এটা কেম্পৰ দূৰত্ব 10 দিন খোজকাঢ়িব লাগে আৰু সেই যিটো জেগাত হৈছে তাততো কমিউনিকেশ্যন টোটেল কাট আপ কৰি লৈছিলোঁ টোটেল কাট আপ কৰি আমাৰ সকলো বেটাৰ যন্ত্ৰ সকলো নষ্ট কৰি থৈ গৈছে যিজন ভিক্টিম হৈছে আমাৰ শীৰ্ষ বিষয়া আছিলে বা শীৰ্ষ নেতা আছিলে সেইজন চব সকলো এইবিলাক ৱালেজ আমাৰ যিটো বেটাৰ যন্ত্ৰবিলাক ধ্বংস কৰি গৈছিলে সেইকাৰণে এটা শিবিৰৰ পৰা এটা শিবিৰলৈ যাওঁতে প্ৰায় 10 দিন খোজকাঢ়িব লাগে আৰু অন্য ফালে 8 দিন খোজকাঢ়িব লাগে আপোনালোকে কেলকুলেশ্যন কৰক আপোনালোকে কেলকুলেশ্যন কৰিলে বুজি পাবতো যদি সেইবিলাক বুজি নাপায় তেতিয়া আমি প্ৰথমে আমাৰ কেম্পবিলাকৰ ইয়াৰ হেৰিটো দিব লাগিব জাননীবিলাক প্ৰকাশ কৰিব লাগিব প্ৰকাশ কৰাৰ পিছতে আমি পেপাৰলৈ পঠাব পাৰোঁ আমাৰ নিজৰ কেম্পৰ আগত নিদিয়াকৈ আমাৰ শিবিৰবিলাকত নিদিয়াকৈ আমি পেপাৰলৈ পঠাব নোৱাৰোঁ কম বুলি আহিছোঁ আৰু এই বিষয়ত আমি বেছি যিহেতু আমি নকলে মানুহে আমাৰ জনগণে আমাৰ যিসকল শুভাকাংক্ষী আছে অসমৰ বিপ্লৱী জনগণে হয়তো আমাক ভুল বুজিব পাৰে এইটো কোনো আলফা এটা ব্যক্তিগত কোনো এজন ব্যক্তিয়ে নচলায় ইয়াৰ এটা চিষ্টেম আছে ইয়াৰ দুটা আলফা সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনতাৰ দুটা বিভাগ এখন হৈছে লোৱাৰ কাউন্সিল এটা আপাৰ কাউন্সিলত যিসকল বিষয়া আছে নেতা আছে সেইসকলে গোটেই সাময়িকভাৱে পৰিচালনা কৰে আৰু এই পৰিচালনা কৰাৰ দায়িত্বত আছিলে বিশেষকৈ 3জন ব্যক্তি এজন হৈছে আমাৰ লোৱাৰ কাউন্সিলৰ সভাপতি মেজৰ জেনেৰেল নয়ন অসম তাৰপিছতে আছে ব্ৰিগেডিয়াৰ অৰুণোদয় অসম আৰু এজন আছিলে এজেড অসম ব্ৰিগেডিয়াৰ এই 3জনে যেনেকৈ সভাপতি উপসভাপতি আৰু সম্পাদক এই 3জনৰ দায়িত্বত বৃহৎ শিবিৰবিলাক পৰিচালিত হয় আৰু এই যিটো শিবিৰ পৰিচালনা কৰিছিলে এই শিবিৰটো মাজৰ শিবিৰটো ডাঙৰ শিবিৰটো পৰিচালনা কৰিছে এজেড অসমে পৰিচালনা কৰিছিলে আৰু ইয়াৰ এই ঘটনাবিলাক এতিয়া যি ধৰণে মানে ঘটিবলৈ পাইছে এইটো আজিৰ নহয় এটা কথা মানে ইয়াৰ বিষয়বিলাক আপোনালোকে আৰু অলপ জনাৰ প্ৰয়োজন আছে আজি আলফা সংযুক্ত মুক্তি বাহিনীৰ স্বাধীন অসমৰ বিষয়ববীয়াসকল যিসকলে বিচাৰ প্ৰক্ৰিয়াত আছে নেতাসকল ইহঁতে অমানৱিক কেতিয়াও ব্যৱহাৰ কৰা নাই আৰু অমানৱিক হ'বই নোৱাৰে যিজন ব্যক্তি এজ এ শিৰোনাম ব্ৰিগেডিয়াৰ এজ এ শিৰোনাম আছিলে তেখেতক
2018 এৰেষ্ট কৰা হৈছিলে কি কাৰণে এৰেষ্ট কৰা কথা হৈছিলে সেই কথাটো সকলো সদস্যই জানে নেতা একদম হৈছে কেপ্টেইন আমাৰ খুব আমাৰ অমৰিত কেপ্টেইন প্ৰাণজিত অসম আছিলে কেপ্টেইন আছিলে আমাৰ খুব টেলেণ্টেড ইয়ং মানে কেপ্টেইন টেলেণ্টেড হাইলি প্ৰশিক্ষিত এজন আমাৰ বিষয়া আছিলে আৰু সেই বিষয়াজনক এনেকুৱা ধৰণৰ মেণ্টেল টৰ্চাৰ কৰি মানে চব মানে মনে সজা কথা কোনো সংবিধানৰ বা কোনো সংগঠনৰ বিষয়ে কোনো ধৰণৰ তেনেকুৱা পদক্ষেপ লোৱা নাই বা তেনেকুৱা ই কৰিছে বুলি কোনো কামত বেয়াভাৱে ইনভলভ হৈছে বা কেনেকুৱা অসমৰ সংগঠনৰ বিৰোধী কাম কৰিছে সংবিধান বিৰোধী কাম কৰিছে তেনেকুৱা কোনো ধৰণৰ নাছিল ই এনেকুৱা ধৰণৰকে মানে তাৰ আগত বহুৱাই লৈ এনেকুৱা ধৰণৰ ভয় খুৱাই দিছে সেই ভয়ত লগে লগে আত্মহত্যা কৰিছে তাৰপিছত কথাটো ওলোৱাৰ পিছত ইণ্টিগ্ৰেশ্যনটো ধৰা পৰাৰ পিছত আমি বহু চাইছো এটা পুৰণা সদস্য ভুলবশতঃ এইবিলাক ভুল মানে কি আৰু এটা কিছুমান কাল প্ৰেক্টিচ কৰে ইণ্টেলিজেণ্ট কাল বুলি কয় ইণ্টেলিজেণ্ট কাল প্ৰেক্টিচ কৰি মানুহক ভয় খুৱাই টেৰৰাইজ কৰি এই ধৰণৰ মিছা অপবাদ দি ল'ৰাবিলাক নিজৰ ফলীয়া কৰিবৰ কাৰণে এইটো এটা প্ৰথম 2018 কৰিছিলে যেতিয়া এইটো গোটেই সদস্যসকলৰ পৰা আদি কৰি সাধাৰণ সদস্যসকলৰ পৰা বিষয়া নেতাসকলো আহিলে বিষয়টো বিচাৰ হ'ল বিচাৰত সকলোৱে মৃত্যুদণ্ডই ক'ব লাগে যিহেতু একটা সকলোৱে মৰমৰ আমাৰ কেপ্টেইন আছিলে প্ৰাণজিত অসম খুবেই মানে একেবাৰে ভাল উদীয়মান ভাল মানে সকলো বাদ্যযন্ত্ৰ বজাব পাৰিছিলে গান গাব পাৰিছিলে সকলো দিশত এক্সপাৰ্ট আছিলে লেখা পঢ়াও ভাল আছিলে এই তেনেকুৱা এজন কেপ্টেইনক প্ৰথম মানে তেখেতৰ দ্বাৰাই হেৰি কৰিছে বা ভিক্টিম কৰাৰ পিছত আমি এবছৰ মানে শ্ৰম দান দিয়াইছো আৰু তাক ৰেংক ডাউন কৰা হৈছে তাৰপিছতে নিজে লিখি দিছে আৰু ভৱিষ্যতে এনেকুৱা কাম নকৰো তাৰ পৰিপ্ৰেক্ষিততে আমি মানে 2019 শেষত তেখেতক দায়িত্ব দিয়া হৈছে যে শিবিৰ পৰিচালনাৰ দায়িত্ব দিয়া হৈছে চিনিয়ৰ হিচাপে যিটো শিবিৰ পৰিচালনা দায়িত্বটো দিয়া হৈছে আৰু 2001ত আমি ভাবিছো ভাল হ'ব বুলিয়ে দিছো তো পুৰণা আছে কন্ট্ৰিবিউশ্যন আছে সেইকাৰণে তেখেতক সেইটো আকৌ এবাৰ আমি সুযোগ দিয়া হৈছে আৰু এনেকুৱা ধৰণৰ আমি আপুনি চব 2021ত যেতিয়া আমি দেখিলো যে নতুন মানে যিসকল আমি মেকিং ইন দা লিডাৰশ্বিপ যিহেতু কি মানুহ মানে লিডাৰ হলেতো মৃত্যু হবই লাগিব আমাৰ সময়ত হয়তো আমি নাপাব পাৰো স্বাধীনতা নাপাব কিন্তু গোটেই সংগ্ৰামখন অন এণ্ড হৈ থাকিব কণ্টিনিউ যেতিয়া নপোৱালৈকে আমাক ভাল লিডাৰ লাগিব সেইকাৰণে 3জন লিডাৰ আমি চিলেক্ট কৰি লৈছো সেইমতে আমি 2021ত এখন সভা হৈছিলে আজি য'ত যি ঘটনা হৈছে বা য'ত মৃত্যু নহয় তাতে এখন সভা হৈছে সেই সভাখনত প্ৰায় যিমান আমাৰ লোৱাৰ কাউন্সিলৰ যিকেইজন মেম্বাৰ আছিলে 7জন মেম্বাৰ তাৰপিছত আমাৰ আপাৰ কাউন্সিলৰ পৰা লেফটেনেণ্ট জেনেৰেল মাইকেল অসম প্ৰতিনিধিত্ব কৰিছিলে সেই সভাৰ মৰ্মে সভাৰ যিটো সিদ্ধান্ত সেইবিলাকৰ সেই তেতিয়াই আমি লোৱাৰ কাউন্সিলখন আমি গঠন কৰিছিলো লোৱাৰ কাউন্সিলখন যেতিয়া আমি গঠন কৰোঁতে কোন কাৰ কেনেকে দায়িত্ব লিব আমি দায়িত্ববিলাক সুন্দৰকে বঢ়াইছো আৰু এই সময়ত প্ৰতিনিয়ত খবৰ আজি যদি এই মিটিঙত লৈছো এই আধা ঘণ্টা পিছতে বা 1 ঘণ্টা পিছতে 2 ঘণ্টা পিছতে ভাৰতীয়সকলে নিউজত বা আপোনালোকৰ চেনেলত যি প্ৰকাশ কৰি আছে খুবহু এ টু জেড যিমান পাতিব লাগে বা জানিব লাগে সব জানিছে কেনেকে জানে আমি কিন্তু সিহঁতৰ লগত প্ৰত্যেকৰ লগত মোবাইল আছে কোনে কৰিছে আমাক ইণ্টেলিজেণ্ট ইনপুট লাগিব ইণ্টেলিজেণ্ট ইনপুট নহলে আমি এইটো শুনক এইটো মোৰ লগত বুলি ক'লে এইটো ভুল হ'ব এইটোত আপুনি বহু কথা নাজানে প্ৰথম যাওঁতে আছিলে প্ৰথম থকাৰ পিছত মোৰ লগৰ পৰা তেখেতক দিয়া হ'ল অৰবিন্দ ৰাজখোৱাৰ লগত অৰবিন্দ ৰাজখোৱাৰ পিছত তাৰপিছত থাকিলে হেৰিয়ৰ কি কয় ত্ৰিপুৰী কেম্পত থাকিলে বহুদিন কষ্ট কৰিছে আমি কোৱা নাই মোৰ লগতো গৈছে দেখে বিদেশে কিন্তু মোৰ লগত প্ৰথম অৱস্থাত এবছৰ আছিলে এবছৰ লগা কৰিলে তাৰ কাৰণে সম্পূৰ্ণ তেখেতেই দায়ী এইকাৰণে ক'ব বিচাৰো যে এবাৰ এইটো এটা সংশোধন হ'বলৈ এটা পদ দিয়া হৈছিলে দ্বিতীয়বাৰ যিবিলাক আজি মই আগেয়ে কৈছো 2021 পৰা এই 3জন নেতাক বিশেষকৈ আপাৰ কাউন্সিলে
লৱাৰ কাউন্সিলখন চলাবৰ কাৰণে সম্পূৰ্ণ দায়িত্ব দিয়া হৈছিলে আৰু এই লৱাৰ কাউন্সিলখন তত্বাৱধান কৰিছিলে মেজৰ জেনেৰেল কি কয় লেফটেনেণ্ট জেনেৰেল মাইকেল অসমে আৰু তেখেতৰ প্ৰত্যক্ষ এইবিলাক দেখি আছে আৰু এটা কথা যেতিয়া এজন সদস্য একালত খুব ভাল থাকে তাৰ কাৰ্যক্ৰমে যেতিয়া নিজৰ দায়িত্ব পাই নেতা হৈ যায় কিন্তু সকলো পাহৰি যোৱাৰ এটা মানসিকতা আমি আগতেও দেখিছো আৰু যিসকল আছে যাৰ নেতৃত্বত অধীনত আগতে বহু সদস্যই অংশগ্ৰহণ কৰিছিলে আৰু সেই নেতৃত্বই আজি চাৰেণ্ডাৰ কৰিছে এইবিলাক কথা আমি সকলোৱে জনাৰ প্ৰয়োজন আছে এটা সময়ত মানুহ ভাল থাকিব পাৰে এটা সময়ত মানুহ বেয়া হোৱাৰো সম্ভাৱনা 100% থাকে কি কাৰণত ইয়াত ক্ষমতাৰ কথা আছে ক্ষমতাৰ জড়িত হয় আৰু ভাৰতীয় চোৱাংচোৱা যিকোনো অসম পুলিচে হওক ভাৰতীয় চোৱাংচোৱাৰ যিবিলাক কম্পন আছে অহৰহৰ আলফাৰ পিছত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ পিছত কণ্টিনিউৱাছলি আমাৰ পিছত লাগিয়ে থাকে আমাৰ সংগঠনৰ ভিতৰত পেনাট্ৰেশ্যন কৰিবৰ কাৰণে ইহঁতৰতো দায়িত্ব ইহঁতে যিটো দৰমহা খাইছে আৰু দৰমহাৰ কাৰণে এইবিলাক কৰি থাকিবই লাগিব আৰু এইকাৰণে যে ইয়াৰ কাৰণে আমি ব্যক্তিগত কোনোবাই অপৰাধ কৰিছে আমি দায়িত্ব ব্যক্তিগত মই দায়িত্ব হ'ব নোৱাৰো দায়ী হ'ব নোৱাৰো কেতিয়াও কিয় মই দায়ী হ'ম মইতো মানে তাত সংবিধান ভংগ কৰিবলৈ কোৱা নাই নিয়ম নীতি ভংগ কৰিবলৈ কোৱা নাই না তাত ইণ্টেলিজেন্সৰ যোগাযোগ কৰিবলৈ কোৱা নাই মহিলাক অত্যাচাৰ কৰিবলৈ কোৱা নাই বা অন্যান্য বিভিন্ন বহু হাজাৰটা আছে সংগঠনৰ অস্ত্ৰ ধ্বংস কৰিবলৈ কোৱা নাই এইবিলাকতো মইতো উপদেশ দিয়া নাই এনেকৈ শিকোৱা নাছিল যেতিয়া মানুহ পৰিৱৰ্তন হয় ইণ্টেলিজেন্সৰ ভাৰতীয় চোৱাংচোৱাৰ দ্বাৰা প্ৰভাৱিত হয় তেতিয়া কিন্তু অসৎ কাম কৰে এতিয়াতো আমি যদি আজি যিসকল আলোচনা কৰোঁ তাতেতো কিমান অসৎ কাম সিহঁতিতো আগতে এটা যেতিয়া সাধাৰণ সদস্য আছিলে সৈনিক আছিলে সিহঁতে নিবেদিত প্ৰাণ আছিলে লাহে লাহে যেতিয়া প্ৰমোচন পায় লাহে লাহে যেতিয়া নেতা বিষয়া হয় বিষয়াৰ পৰা নেতা হয় সিহঁতৰ কিন্তু স্বভাৱ চৰিত্ৰ বদলি যায় এইটো প্ৰতি হেৰিয়তে হয় এতিয়া আপোনালোকে পুলিচত অসম পুলিচে এতিয়া জিপি সিঙে যিবিলাক কথা কয় জিপি সিঙৰ আজি কিমানটা ঘটনাত মানে তেখেতে দায়িত্ব লোৱাৰ পিছত কিমানজনে অসম পুলিচৰ আত্মহত্যা কৰিছে কিমানজনে ডকাইত কৰিছে কিমানজনে ড্ৰাগছৰ লগত জড়িত হৈছে কিমানজনে ধৰ্ষণ কৰিছে এইবিলাকতো স্পষ্টকে ডেইলি আজি পৰ্যন্ত ওলাই আছে যদি কেম্পত উদ্ভণ্ডালি কৰোঁ মই মানে খামখেয়ালিভাৱে মই নিজে কৰি যাওঁ কাৰোবাক ৰাতিপুৱা বা গধূলি একেবাৰে এই তাহানিৰ মানে যিটো ৰজাসকলৰ যি শাস্তি চাওডাঙৰ যি শাস্তি সেই শাস্তি বিহাৰ আজি যুগ নাইতো আমি লিখা আছে স্পষ্টভাৱে লিখা আছে এইটো কৰিব নালাগে এইটো কৰিব নালাগে ৱাৰ্ণিং দিয়া হৈছে প্ৰথমবাৰটো আপোনাক কোৱা হৈছে যে আপোনাৰ চেনেললৈ মই ইতিমধ্যে উপলব্ধ 2018 20 দিন মানে জেলত আছিলে জেলৰ পৰা মুকলি কৰি এটা হেৰি কৰি শ্ৰমদান এবছৰ দিছিলো পুৰা সকলো দায়িত্বৰ পৰা আঁতৰাই ৰাখিছিল তাৰ পিছত দিয়া আছিল যে ৰিফৰ্ম হ'ম বুলি কৈছিলে ৰিফৰ্ম হোৱাৰ পিছত ইমান এটা দায়িত্ব দিয়া আছিল তাক কি অৱমাননা কৰিছিল আমি তাক কি ডিপ্ৰাইভ কৰিছিল নেকি তাৰ ওপৰত কোনো ধৰণৰ অন্যায় কৰা নাই এটা আমি চাইছো যে আমি লিডাৰ কোনোদিন চিৰকালে জীয়াই নাথাকে আমাক প্ৰয়োজন আছে ভৱিষ্যতৰ লিডাৰ সেইকাৰণে মেকিং ইন দ্য প্ৰচেছত আমি জাষ্ট ট্ৰায়েল বেচিছত আমি লৱাৰ কাউন্সিল বনাইছিলো আৰু ইমান এটা গুৰু দায়িত্ব উপসভাপতি দিছিলো তাৰ পিছত যিটো কৰিলে কমাণ্ডাৰ যিবিলাক ওলাই আছে ইয়াৰতো আপুনি এনেকুৱা গুৰুতৰ অপৰাধটো 17টা ইয়াততো আৰু কিমান কৈছে আপোনালোকে আৰু 10-12 দিনৰ ভিতৰত ভিডিঅ' পাব প্ৰতিজন সদস্য বিষয়া নেতাৰ আপুনি এটা ভিডিঅ' পাব কেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছিলে এই কথাবিলাক আপোনালোকে জনাৰ প্ৰয়োজন নটিফিকেশ্যন আছিলে সেই নটিফিকেশ্যন কি কাৰণত যে মানে সাধাৰণ সৈনিক আৰু বিষয়া অনাই বিষয়া বা বিষয়া লগ লাগি সৈনিক বিষয়া লগ লাগি বিষয়াটো মানে নেতাটো মানে গ্ৰেপ্তাৰ কৰিব পাৰে এনেকুৱা কেম্পবিলাকত দিয়া আছে তাক 2 মাহৰ আগতে মই নিজেই মাতি আনি কৈছো তো এনেকুৱা ল'ৰাবিলাকৰ এইটো নকৰিবি এনেকুৱা নকৰিবি বহুত অভিযোগ আছে এনেকুৱা হলে কিন্তু আমাক পিছত দুখ নিদিবি আমাক দুখ দিয়াৰ অৱকাশ নাথাকিব এই কথাটো দিয়া হৈছে কোৱা হৈছে তাৰপিছত শেষত যিটো বহু ওচৰতে এটা আমালৈ পঠোৱা নাই যিবিলাক গোচৰ আহিছে গোচৰি তাক তাৰো মানে যিবিলাক যাবে তাৰ অধীনত যিমান আছে যিটো ইনফৰ্ম কৰিব লাগে আমাক যিটোকো বাধা দি থৈছে যিটোকো আহিব নিদিয়ে আহিলে তাত পানিছমেণ্ট দিব এনেকুৱা ধৰণৰ কৰি থৈছিলে এনেকুৱা কৰাৰ পিছত মানে যেতিয়া যোৱা 30 তাৰিখত এটা ঘটনা ঘটিছে
এটা সাধাৰণ বিচাৰ বহুৱাইছে আৰু নিজৰ খুচিমতে বিচাৰ বহুৱাই তাতে কেম্প কমাণ্ডাৰ আছিলে, এডুকেট আছিলে, টুৱাইচ ইণ্টেলিজেন্স অফিচাৰ আছিলে, সদস্যজনক বিচাৰ কৰি থাকোঁতে সদস্যখনে মই কৰা নাই, কোনোবাই তাৰ নিজৰ মানে ইণ্টেলিজেন্স চ'ৰ্চৰ লগত কৈছে আনিবলৈ কৈছে, ল'ৰাজনে কৈছে আপুনি আনক, মই যদি কৰিছো আপুনি আনক, মিছা আশা কৰিছে, লগে লগে তাতে মাৰি আধা মৰা কৰিলে। আধা মৰা কৰাৰ পিছত বাকী কমাণ্ডাৰসকলে কৈছে আপুনি এইটো নকৰিব, আপুনি বহুত কৰি আছে, মানে কোনো ওপৰত আজিলৈকে আমি যিবিলাক কৈছো ওপৰলৈ আপুনি পঠোৱা নাই। আনকি মাইকেল লেফটেনেণ্ট জেনেৰেল মাইকেল অসমকো হেৰি কৰা নাই, মানে ৰিপৰ্ট কৰা নাই, এইটো কৰিছে। আমি বাৰে বাৰে কৈছো এইবিলাক কাম নকৰিবি, কিন্তু এই কোৱাৰ পিছত যেতিয়া বাধা দিছে, আমাৰ এজন লেফটেনেণ্ট কৰ্ণেলে বাধা দিছে, এজন মেজৰে বাধা দিছে, প্ৰথমে লেফটেনেণ্ট কৰ্ণেলৰ হাতত মাৰ এটা মাৰিছে, মৰাৰ পিছত আকৌ মেজৰজনকো মাৰিবলৈ মানে উদ্ভিদ হৈছে। সেইমতে কমাণ্ডাৰে হুইচেল বজাই দিছে, আহিব লাগে, চব আহিব লাগে, আহি সৈনিক আৰু বিষয়াসকলে ধৰি বান্ধিছে। তাৰ পিছতে বিচাৰ হৈছে, বিচাৰৰ পৰা এটা কৰি ওলাই গৈছে। তাৰ লগতে আৰু এটা জঘন্য কাম কৰিছে, যিটো আমাৰ সংবিধানত আমাৰ যিবিলাক নিৰ্দেশনা দিয়া আছে, কোনো সদস্য যদি পলাই যাওঁতে ৰাস্তাত আত্মসমৰ্পণ কৰে, আমাৰ হাততে আত্মসমৰ্পণ কৰে, সংগঠনৰ ওচৰতে আত্মসমৰ্পণ কৰে, তেতিয়াহ'লে তাত কোনো ধৰণৰ মাৰপিট কৰি দিয়ে, বন্দুক লৈ যোৱা নাই, অস্ত্ৰ লৈ যোৱা নাই, তেনেকুৱা মানে আমাৰ এটা নীতি নিৰ্দেশনা আছে, নিৰ্দেশনা এটা জাৰি কৰা আছে। আৰু কিছুদিনৰ আগতে, 2 মাহৰ আগতে এনেকুৱা এটা কাম কৰিছে, এইটো কিন্তু ৰিপৰ্ট দিয়া নাই, কৈছে পলাওঁতে এনকাউণ্টাৰ হাবিত গুলিতে কোনোবা মৰিব পাৰে, মৰাটো আমি ক'ব নোৱাৰো, কিন্তু মৰাটো মৰিব আমাৰ গুলি। কিন্তু যেতিয়া আমি এই ইনকুৱাৰী বিলাক আহিলে, জগত যিকেইজন গৈছিলে আহি কৈছে নহয় বোলে ছাৰে বোলে আমাৰ সুন্দৰকে চাৰেণ্ডাৰ কৰিছে, আমাৰ ভুল হ'ল, লগে লগে গৈ তেখেতে বোলে একদম মূৰত মাৰি দিছে, মূৰত মাৰি দুইজনকে স্পট ডেথ মানে কৰি দিছে। তেতিয়া আহি তহঁতি যদি তাক খবৰ দিয়ে, তেতিয়াহ'লে তহঁতৰ অৱস্থাটো বেয়া হ'ব, তোমালোকেও পানিচমেণ্ট পাবা, এই ধৰণে ভয় খুৱাইছে। ভয় খুৱাই পিছত এক্সপ'জ হৈছে, এক্সপ'জ হোৱাৰ পিছত যেতিয়া দেখিলে যে চব কথা লাহে লাহে ওপৰত পাইছে, আহোঁতে আমাৰ এতিয়া মিটিঙৰ যিটো মানে হেৰি নিৰ্দেশনা দিছে, সভা আয়োজন কৰিবৰ কাৰণে, তাৰ আগতে চব তাৰ পৰৱৰ্তীত এই ঘটনাটো হৈছে, যেতিয়া আকৌ ল'ৰাক মাৰিছিল যিজন সদস্য, সেইজনৰ NCO হয়, যিগৰাকী মৃত্যুদণ্ড দিয়া হ'ল। এইটোতো একদম অহাৰ দিনাখনিৰ পৰা মই চুমুকে কৈছো যে অহাৰ দিনাখনিৰ পৰাই আমাৰ দৃষ্টিগোচৰ হৈছে। প্ৰথম আমাৰ লোৱাৰ কাউন্সিলৰ সভাপতি ডাঙৰীয়াই কৈছে যে, সভাপতি গৰাকীয়ে কৈছে যে নহয়, এইগৰাকী এনেকুৱা এটা আছে যিহেতু জীৱন সিঙৰ যিজন পুত্ৰ বুলি কয়, যিজন আৰ্মিৰ লগত থাকে, যিজন পুলিচৰ লগত থাকে, এই দুইজনে নলে গলে তাই আৰু এইজনৰ নলে গলে লগা বন্ধু একেলগতে ঘূৰি ফুৰা, এইটো প্ৰথম দিছে। সেইটো বেছি ঠিক আছে, আমাৰ যদি হেৰিয়ত আহিছে বেয়া উদ্দেশ্যলৈ ধৰা পৰিব আহিব, ঘূৰাই পঠাবতো নোৱাৰি।